বন্ধুসকল, আজি আকৌ আমাৰ ঘৰত সকলোৰে ৰুটি মাংস খাব মন গ'ল। সেইবাবে গঁৰালৰ পৰা মুৰ্গী এটা আনি পটককৈ দিলে মাৰি আৰু লাগি গ'ল বাচিবলৈ। কিন্তু কি কৰিব, আমাৰ মানুহজনে আকৌ মাংস বাচিব নাজানে, লাগি যাবলগীয়া হ'ল মই পটাপট লাগি গ'লোঁ আৰু লাগি পটাপট মুৰ্গীটো বাচি পেলালোঁ। এনেকৈ মুৰ্গীটো ধুনীয়াকৈ ফালি পেলালোঁ। ইমান এক্সপাৰ্ট নহয় আৰু দেই, তথাপিতো লাগিছোঁ। ধুনীয়াকৈ এনেকৈ ফালি পেলাইছোঁ। ফালি গোটেই পেটুখিনি উলিয়ালোঁ। উলিয়াই পটাপট মাংসখিনি কাটি ৰেডি কৰি দিলোঁ। এটা ধুনীয়াকৈ মাংসখিনি কাটি হৈ গ'ল। এতিয়া ইয়াতে মই অকণমান নেমু, হালধি আৰু নিমখ দি পেলাই মেৰিনেট হ'বলৈ আধা ঘণ্টাৰ বাবে থৈ দিলোঁ। আৰু সেয়া মেৰিনেট হয় মানে মই কাষতে গোটাই ল'লোঁ মিহিকৈ কটা 2টা ডাঙৰ পিঁয়াজ, অকণমান আদা নহৰু বটা, ডাঙৰকৈ কটা 2টা আলু আৰু অকণমান বিলাহী। এইখিনি ধুনীয়াকৈ গোটাই মই কাষত থৈ দিলোঁ। ইফালে বাতি এটাত লৈ ল'লোঁ অকণমান হালধি পাউডাৰ, অকণমান ধনিয়া গুড়ি, তাতে দিলোঁ অকণমান জিৰা গুড়ি, অকণমান গৰম মছলা আৰু অকণমান ৰঙা জলকীয়া পাউডাৰ। এই গোটেইখিনি দি মই পানী অকণ দি অকণমান সময়ৰ কাৰণে গলাই থৈ দিম। আৰু এই মাংসখিনি মেৰিনেট কৰি লোৱা মাংসখিনি মই এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এখন গেছত কেৰাহী পাতি দিলোঁ আৰু কেৰাহীখনত মই অকণমান তেল দি দিলোঁ। ধুনীয়াকৈ তেলখিনি যেতিয়া গৰম হৈ গ'ল, তাতে মই এপিচ এপিচকৈ ধুনীয়াকৈ মেৰিনেট কৰি লোৱা মাংসখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া মোৰ গোটেইখিনি মাংস ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া লাগিছে। গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু একেখিনি তেলতে মই এতিয়া সেই কাটি লোৱা আলুখিনিও ফ্ৰাই কৰি ল'ম। এনেকৈ গোটেইখিনি আলু মই একেখিনি তেলতেই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। আৰু এতিয়া মোৰ মাংস আৰু আলুখিনি ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই জুইত বনাম, যিহেতুকে মই জুইত বনাই বেছি ভাল পাওঁ। তাৰ কাৰণে মই জুইত এখন কেৰাহী পাতি দিলোঁ আৰু কেৰাহীখনত মই অকণমান তেল দি দিলোঁ। ইয়াত মই বেছি তেল ব্যৱহাৰ নকৰোঁ, যিহেতুকে মাংসখিনি ইতিমধ্যে মোৰ ফ্ৰাই কৰা আছেই, গতিকে মই অকণমান তেল দিছোঁ আৰু তেলখিনি গৰম হ'বলৈ দিছোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে তাত মই দি দিম 2টামান লং ইলাচি। এই লং ইলাচিকেইটা দি অকণমান ফুটিবলৈ লওঁতে তাত মই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি মই অকণমান ৰঙা হোৱালৈকে ভাজিম আৰু এনেকৈ লৰাই থাকিম। ধুনীয়াকৈ ৰঙা হ'ব অকণমান। তাত তেজপাত 2টাও দিছোঁ আৰু অকণমান ভাজি লোৱাৰ পাছতে তাত মই বাতি লোৱা আদা নহৰুকণ দি দিম। আদা নহৰুকণ দিও মই অকণমান সময় লৰাই দিম আৰু অকণমান সময়ৰ পাছতেই তাতে মই কাটি থোৱা বিলাহীখিনি দিম। বিলাহীখিনি গলি যোৱালৈকে ধুনীয়াকৈ লৰাম আৰু বিলাহীখিনি যেতিয়া গলি যাব তেতিয়া মই তাত যোগ কৰিম পানী। আপোনালোকে সেই মছলা পানীখিনি এই মছলাখিনি ভাজি থাকোঁতে দিব পাৰে, ইচ্ছা কৰিলে পাছতো দিব পাৰে, মই পাছত দিম। এতিয়া এয়া মাংসখিনি যিখিনি মছলা পানী আছিলে সেইখিনি উতলিবলৈ আৰম্ভ কৰিলে, তাতে দি দিছোঁ মই আলু আৰু ফ্ৰাই কৰি লোৱা মাংসখিনি। এতিয়া মই অলপ দি ধুনীয়াকৈ লৰাই দিম আৰু অলপ ডাঠ হ'বলৈ দিম। এতিয়া অলপ ডাঠ হ'বলৈ আৰম্ভ কৰাৰ লগে লগে তাত মই মছলা পানীখিনি দি দিলোঁ। এই মছলা পানীখিনি দি মই কমপ্লিট উতলিবলৈ দিম আৰু উতলি যেতিয়া ডাঠ হ'ব, ডাঠ হ'লে এই মাংসখিনি ৰেডি হৈ যাব। ইয়াতে উতলে মানে মই ধুনীয়াকৈ আটাখিনি সানি লওঁ আৰু ৰুটিকেইটা বনাই লওঁ। এতিয়া মাংসখিনি উতলিছে। এতিয়া মই ইয়াত দি দিম অকণমান আন্দাজমতে নিমখ, যিহেতুকে নিমখ দিয়াই আছে। এই আন্দাজমতে নিমখ দি দিলোঁ। তাতে 2টা কেঁচা জলকীয়া দিলোঁ আৰু এতিয়াও এয়া উতলি থাকিব। উতলি উতলি ডাঠ হৈ যাব আৰু মাংসখিনি ৰেডি হৈ যাব। ইতিমধ্যে মোৰ ৰুটিও হৈ গ'ল। এতিয়া এয়া দেখিছেনে মোৰ ৰুটি আৰু মাংসৰ থালি ৰেডি। এনেকৈ খাই সঁচাকৈ দাৱৰীয়া ভাতত বিৰাট ভাল লাগে। মোৰ ৰুটি মাংসৰ থালিখন কেনেকুৱা হৈছে বাৰু দেখিবলৈ? কেনেকুৱা হৈছে জনাব দেই। খাবলৈও সঁচাকৈ বহুত ভাল লাগে। আজিলৈ আহোঁ, বাই বাই।